ৰাধিকাই তাৰমানে মোৰ ওচৰলৈ কাৰণহে জানিব আহিছিলে মই তাইৰ লগত কিয় এনেকুৱা কৰি আছোঁ। তাই কি ভাবিছিলে তাই জানিবলৈ মোক সুধিব আহিব আৰু মই চব কথা তাইক কৈ দিম? নাই নাই, ইমান সহজত তাইক মই কথাবোৰ কৈ দিবতো নোৱাৰোঁ। তাইও অকণমান চিন্তাত থাককচোন, ভাবি থাকক মই তাইৰ লগত এনেকুৱা কিয় কৰি আছোঁ বুলি। অকণমান ভাবি লওক, যেতিয়া টাইম আহিব তেতিয়া তাইক মই সকলোখিনি কৈ দিম। হেল্ল' মালতী, ক'ত আছ তই? হয় নেকি? ইম্পৰ্টেণ্ট কথা এটা আছিলে সেইকাৰণে ফোন কৰিলোঁ। মানে তই যে কৈছিলি ৰাধিকা ক'ৰবালৈ গৈছে বুলি, ক'লৈ আহিছিলে জান? আমাৰ ঘৰলৈ। তাইৰ লগত যে এইবোৰ হৈ আছে, মই তাইৰ লগত কিয় এনেকুৱা কৰি আছোঁ তাৰ কাৰণ জানিব আহিছিলে। এই কিৰণজনে যে মোক পাগল কৰি দিব মানে। তাই আচলতে হৈছে কি কাৰণে মোৰ লগত এনেকুৱা কৰি আছে? মই তাইক চবতকৈ বেছি বিশ্বাস কৰিছিলোঁ, কিন্তু তাই মোৰ লগত এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। তাইক মই কাৰণটো জানিবলৈ আহিছিলোঁ, সুধিলোঁ তাইক ক'বতো পাৰে, আৰু যদি একো কথাই নাই তেতিয়াহ'লে এনেকুৱা কিয় কৰি আছে, আৰু কিবা যদি কথা আছে তেতিয়াহ'লে ক'ব পাৰে ন মোক। সেইটো তাই ক'ব নোৱাৰিলে মানে। এতিয়া মই কেনেকৈ গম পাম তাই কিয় এনেকুৱা কৰি আছে? উফ ৰাম, এইবোৰ কথা ভাবি ভাবি মোৰ মূৰটোহে গৰম হৈছে। না ভালকৈ শুব পাৰিছোঁ না খাব পাৰিছোঁ। কি যে কৰোঁ নহয়, কেনেকৈ গম পাম মই? আৰু বা তাই কি কৰি আছে একো ধৰিব পৰা নাই। তাই কথাবোৰ ডাইৰেক্টলি কৈ দিলেই হৈ গ'ল, তেতিয়া মইতো গম পাম ন মই যদি কিবা ভুল কৰিছোঁ। তাই যদি একো নকয়ে তেনেহ'লে মই কেনেকৈ গম পাম আকৌ কথাবোৰ? হেল্ল', হয় কওকচোন। হয় নেকি? হয় ফাইলটো মোৰ ওচৰতে আছে। ঠিক আছে হ'ব তেতিয়াহ'লে মই লৈ গৈ আছোঁ। ঠিক আছে হ'ব। নাই বেছি টাইম নালাগিব। মই অফিচতে আছোঁ সেইটো কাৰণে। ঠিক আছে আপুনি তাতে ৰৈ থাকক, মই অলপ পিছত গৈ আছোঁ। ঠিক আছে হ'ব। বাইদেউ, মোৰ সঁচাকৈ বিশ্বাস হোৱা নাই। মইতো ভাবিছিলোঁ ৰাধিকা বাইদেৱে বেলেগ কিবা কামৰ কাৰণে ওলাই গৈছে, কিন্তু ৰাধিকা বাইদেউ আপোনালোকৰ ঘৰলৈ গৈছিলে? হয় নেকি? আপুনি কি বুলি ক'লে তেতিয়াহ'লে? মই আৰু কি ক'ম, তাইক মই এতিয়াই কাৰণটো ক'ব বিচৰা নাছিলোঁ, আৰু সেইকাৰণে মই তাইক ডাইৰেক্টলি ক'লোঁ যে এতিয়া তাইক মই একো নকওঁ। যেতিয়া সঠিক সময় আহিব তেতিয়া তাইক মই গোটেইখিনি কথা ক'ম, আৰু নক'লোঁ তাইক একো। বাইদেউ আপুনি ঠিকেই কৰিলে, এতিয়া একো ক'বলৈ দৰকাৰ নাই। এতিয়া আপুনি যি কৰিব বিচাৰিছে সেইবোৰ কৰি গৈ থাকক। পিছত যেতিয়া টাইম আহিব কথাবোৰ চব কৈ দিব, আৰু যেতিয়া কথাবোৰ জানিব পাৰিব তেতিয়াতো আচৰিতেই হ'ব। কিন্তু বাইদেউ, আজি আপুনি যিটো কাম কৰিম বুলি কৈছিলে, মানে মোক কৰিবলৈ দিছিলে, মই সেই কামটো কৰিলোঁ। কি মালতী, এতিয়া কি কৰিম? মইতো কি কৰিবলৈ কৈছিলোঁ? মনত পৰিলে। আজি সেইবোৰ একো কৰিব নালাগে, কাৰণ আজি কৰাটো সম্ভৱ নহয়। তই কৈছিলি ৰাধিকা ক'ৰবালৈ গৈছে, সেইটো কাৰণে মইতো কামটো কৰিবলৈ কৈছিলোঁ। কিন্তু ৰাধিকাটো আমাৰ ঘৰলৈ আহিছিলে, আৰু তাই ইয়াৰ পৰা গুচিও গ'ল। এতিয়ালৈকে চাগে ঘৰো পাবগৈ। সেইটো কাৰণে আজি সেইবোৰ কৰিবলৈ নহ'ব, নহ'লে ধৰা পৰিব লাগিব। আপুনি ঠিকেই কৈছে, মইতো পাহৰি গৈছিলোঁ ৰাধিকা বাইদেউৰ কথা। কিন্তু আপুনি যেনেকৈ কৰিব কৈছিলে মইতো তেনেকৈ কৰিলোঁ। এতিয়া কি কৰিম মই? হ'ব মালতী, তই সেইবোৰ চিন্তা কৰিব নালাগে। যি কৰিব আছিলে কৰিলি। উপায় নাই, আজি যেনেকৈ হ'লেও আমি কামটো কৰিব নোৱাৰিম। সেইটো কাৰণে তই এটা কাম কৰিবি, ৰুমটোত সোমাই এবাৰ চাই আহিবি তাই কি কৰি আছে। তাৰপিছত ৰুমটো লক কৰি থৈ দিবি, বাকী একো কৰিব নালাগে। হ'ব এতিয়া মই থৈছোঁ, বেলেগ কাম এটা আছে। উফ ৰাম, এই ৰাধিকাজনী ইয়ালৈ আহি মানে মোৰ মূৰটোহে বেয়া কৰি দিলে। এতিয়া মই একো ভাবিব পৰা নাই কি কৰিব লাগে আৰু কি কৰিব নালাগে। এতিয়াৰ পৰা কামবোৰ কৰিলে অলপ সাৱধানে কৰিব লাগিব, কাৰণ ৰাধিকাটো অলৰেডি গম পাই গৈছে মই তাইৰ লগত কি কৰিব বিচাৰিছোঁ। গতিকে তাইৰ চকুটো মোৰ ওপৰতে থাকিব। হেল্ল' কওকচোন, আপুনি এতিয়া ফোন কৰিলে যে? ঘৰলৈ গ'লেই নেকি আপুনি? হয় নেকি, কি কাম কওকচোন? ৰাধিকা, তুমি ঘৰত নাই নেকি? মানে মই ফাইল এটা ঘৰতে পাহৰি আহিলোঁ, আৰু ফাইলটো এতিয়া লাগিছিলে, ইম্পৰ্টেণ্ট হয় মানে। তো সেইটো কাৰণে তোমাক ফোন কৰিছিলোঁ আকৌ, তোমাক লৈ আহিবলৈ কম ভাবিছিলোঁ। ঠিক আছে হ'ব তেতিয়াহ'লে, মই কিবা এটা কৰিব লাগিব। নাই হ'ব, আপুনি কওকচোন ফাইলটো ক'ত থৈছিলে? মই ঘৰ গৈ আছোঁ এতিয়া, পামগৈ অলপ পিছত। সেইটো কাৰণে ফাইলটো ক'ত আছিলে কৈ দিয়ক, মই আপোনাক আনি দি দিম। হয় নেকি? ঠিক আছে তেতিয়াহ'লে। ফাইলটো মই ৰুমতে থৈছিলোঁ আমাৰ। ক'ত থৈছিলোঁ মনত নাই, বিচনাতে থাকিব নেকি? ৰাতিপুৱা উলিয়াইছিলোঁ মই। ব্লু কালাৰৰ হয় হা, তুমি সোনকালে লৈ আহিবা, মই অফিচৰ তলতে লৈ ল'ম। ঠিক আছে হ'ব তেতিয়াহ'লে। এইজনীচোন টোপনিয়ে গ'ল। এতিয়া কি হ'ব? কিৰণ বাইদেউ কোৱাৰ কাৰণেহে। কিন্তু এতিয়া তাই কিমান দেৰিলৈকে শুই থাকিব আকৌ? যি হয় হ'ব আৰু। শুই আছে নহয়, শুই থাকক। মই দৰ্জাখন লক কৰি থৈ যাওঁ। আকৌ ভয়ো লাগিছে নহয় মোৰ। মইতো বাইদেউৰ কথা মতেহে কাম কৰিছিলোঁ। এতিয়া একো নহ'লেই হয় পাই। একো ভাবিয়ে পোৱা নাই কি কৰোঁ। এনেকৈ এৰি যাবলৈও বেয়া লাগিছে এতিয়া। উপায়তো নাই, কি কৰিমনো? বাইদেউ যেনেকৈ কৈছে তেনেকৈ কৰিব লাগিব। অৰুণে চাগে এই ফাইলটোৰ কথাই কৈছিলে।
এইটোৱে হ'ব লাগিব। এতিয়া সোনকালে গৈ দি থৈ আহোঁগৈ। সোনকালে নিবলৈ কৈছিলে নহয়, কিবা ইম্পৰ্টেণ্ট হয় বুলি কৈ আছিলে। এই মালতীজনীনো ক'লৈ গ'ল? তাইক যে ঘৰত দেখিয়ে নাপাওঁ। ক'ত কি কৰি থাকে জানো? এতিয়া ভাত বনালে নে নাই বনোৱা তাইহে জানে আৰু। মইতো কৈ থৈ গৈছিলোঁ। বাৰু যি হওক, মই ফাৰ্ষ্টে গৈ ফাইলটো দি থৈ আহোঁগৈ। তাৰপিছত কি কৰিব আছে কৰিব লাগিব। মালতী দিদি, মালতী দিদি, ক'ত আছা তুমি? মোৰ ভোক লাগিছে, কিবা এটা খাবলৈ দিয়া। মালতী দিদি, এটা কাম কৰোঁ নহ'লে, পানী এবাল্টি আনি গাতে ঢালি দিওঁ নেকি? তেতিয়া চাগে টোপনি ভাঙি যাব। নাই নাই, আকৌ তেনেকুৱা কৰিলে মানে কিবা হ'ব? কেনেবাকৈ মোকে যদি এই ৰুমটোত বন্ধ কৰি থৈ তাই পলাই যায় ইয়াৰ পৰা, তেতিয়া মই কি কৰিম? তেনেকুৱা কৰিব নোৱাৰোঁ মই। থাকক, যি হয় হ'ব। মই এতিয়া ইয়াৰ পৰা গুচি যোৱাই ভাল আছে। আকৌ কেনেবাকৈ ৰাধিকা বাইদেউ আহি মোক ইয়াত দেখিলে মানে হ'লেই আৰু তেতিয়া। মালতী দিদি, এজনী কোন হয় মালতী দিদি? মইচোন চিনি পোৱা নাই। কোন মানুহ হয়? তোমাৰ নিচিনা দেখিবলৈ একেই হয়চোন। জুৰি, জুৰি বেটি, তুমি ইয়াত কি কৰিছা? এইবোৰ কোনো নহয়, তুমি ইয়াৰ পৰা যোৱা সোনকালে। নাই মালতী দিদি, মই ইয়াৰ পৰা ক'তো নাযাওঁ। এজনী কোন হয়? কি হ'লে? আৰু তোমাৰ নিচিনা দেখিবলৈ একেই যে? কোন হয় এজনী মালতী দিদি? কোৱা মোক সোনকালে। মই এতিয়া কি কৰিম? মই অথনি ইয়াৰ পৰা গুচি যাব লাগিছিলে। এতিয়া জুৰিয়ে দেখি পালে গৈ মাককতো ক'বগৈ। ৰাধিকা বাইদেউ এতিয়া চব গম পাই যাব। কি কৰোঁ মই? সোনকালে কিবা এটা কৰিব লাগিব। ফাৰ্ষ্টে এইক মই ইয়াৰ পৰা লৈ যাওঁ আৰু ৰুমটো লক কৰি দিওঁ। জুৰি বেটি, মই কৈছোঁ নহয় ইয়াৰ পৰা ব'লা। এইবোৰ কোনো নহয়। আৰু এইবোৰ তুমি কি দেখিলানো? একো নাই হোৱা। তুমি ব'লা ইয়াৰ পৰা। মালতী দিদি, কোৱা আকৌ সেইজনী কোন হয়নো? কি হৈছে? মই যে দুজনী মালতী দিদি দেখিছোঁ। কোৱা আকৌ। জুৰি, মোৰ কথাটো তুমি ভালকৈ শুনা। ইয়াত তুমি কি দেখিলা আৰু কি নাই দেখা সেইবোৰ বাদ দিয়া। তুমি যাতে তোমাৰ মাক এইবোৰ একো নোকোৱা, বুজিলানে? নহ'লে মই তোমাক ইয়াত এনেকৈ বন্দী কৰি থৈ দিম। সেইকাৰণে তুমি ৰাধিকা বাইদেউ একো নক'বা। বুজিলা তো মই কি কৈছোঁ? এতিয়া যোৱা ইয়াৰ পৰা আৰু ইয়ালৈ নাহিবা। মালতী দিদি, তুমি মোক গালি পাৰিছা যে? মই মাক চব কথা কৈ দিম। মই মাক কৈ দিম ইয়াত দুজনী মালতী দিদি আছে বুলি। জুৰি, মই যে তোমাক কি ক'লো শুনি নাপালা নেকি? ইয়াত কোন আছে সেইটো বাদ দিয়া। আৰু তুমি তোমাৰ মাক একো নক'বা। যদি কেনেবাকৈ তোমাৰ মাক এইবোৰ কথা কৈ দিয়া নহয়, তেতিয়া তোমাক মই এনেকেই এই ৰুমটোত বন্ধ কৰি থৈ দিম। তেতিয়া থাকিবা অকলে অকলে। আৰু ইয়াত তেতিয়া ভূত ওলাব, তোমাক খাই পেলাব। বুজিলাতো? সেইকাৰণে তুমি তোমাৰ মাক একো নক'বা। এতিয়া ইয়াৰ পৰা যোৱা। কি? মালতী দিদি, ইয়াত ভূত আছে? অঁ জুৰি, এই ৰুমটোত ভূত আছে। আৰু তুমি যদি ৰাধিকা বাইদেউক কৈ দিয়ে কথাবোৰ, তেতিয়া মই তোমাক এই ৰুমটোত বন্ধ কৰি দিম। আৰু সেই ভূতবোৰে আহি তোমাক খাই পেলাব। সেইকাৰণে কৈছোঁ, তুমি ৰাধিকা বাইদেউ একো নক'বা। আৰু তুমি যদি নোকোৱা, তেতিয়া ময়ো তোমাক এই ৰুমটোত বন্ধ কৰি নথওঁ। বুজিলাতো? এতিয়া যোৱা ইয়াৰ পৰা। এইবোৰ মই কি কৰিলোঁ? এতিয়া মই কি কৰিম? এতিয়াতো বহুত বেয়াকৈ ফচি গ'লোঁ। এতিয়া যেনিবা জুৰিক মই ভয় খুৱাই মেলি ইয়াৰ পৰা খেদাই দিলোঁ। আৰু তাই চাগে এতিয়া ৰাধিকা বাইদেউ একো নক'ব। কিন্তু কেনেবাকৈ যদি তাই ৰাধিকা বাইদেউক চব কথা কৈ দিয়ে, তেতিয়া মই কি কৰিম? বহুত বেয়াকৈ ফচিলোঁ দেই। মই এই ৰুমটোত বেছি দেৰি থাকিবই নালাগিছিলে। কিৰণ বাইদেউ কোৱা নিচিনাকৈ তাইক চাই লগে লগে ৰুমটো লক কৰি ইয়াৰ পৰা গুচি যাব লাগিছিলে। তেতিয়া জুৰিয়েও দেখি নাপালে হয়। কিন্তু এতিয়াতো জুৰিয়ে দেখি পালে। মই এতিয়া কি কৰিম? কিৰণ বাইদেউ যদি মই এতিয়া এই কথাটো কওঁ, কিৰণ বাইদেউ আকৌ মোৰ ওপৰতে খং উঠিব। কি যে কৰিলোঁ মই? মোৰতো লাগিছে ইয়াত আৰু মই বেছিদিন কাম কৰিবই নোৱাৰিম নেকি? এনেও ৰাধিকা বাইদেউৰ চকু মোৰ ওপৰতে আছে। মোৰ ওপৰততো সন্দেহ কৰিছেই। এতিয়া আকৌ জুৰিয়েও এইবোৰ দেখি পালে। কেনেবাকৈ যদি জুৰিয়ে কৈ দিয়ে, তেতিয়া যে মোৰ কি হ'ব? এতিয়া মোৰ বহুত ভয় লাগিছে। মালতী, মালতী, ক'ত আছ তই? তোক যে ঘৰত দেখিয়ে নাপাওঁ মই। এইফালে সোনকালে। ৰাধিকা বাইদেউ আহি গ'ল। এতিয়া মোৰ আৰু ভয় লাগিছে। জুৰিয়ে ৰাধিকা বাইদেউৰ লগত কথা পতাৰ আগতে মই ৰাধিকা বাইদেউৰ ওচৰলৈ যাব লাগিব। নহ'লে কেনেবাকৈ তাই চব কৈ দিলে মানে মোৰ হ'লেই আৰু। মালতী, মালতী, ৰাধিকা বাইদেউ, আপুনি আহিলে? ইমান সোনকালে আহিলে যে? কিয়? মই সোনকালে আহিলোঁ কাৰণে তোৰ কিবা প্ৰব্লেম হৈছে নেকি? আৰু মালতী, তই মই এটা কথা কচোন। তই গোটেই দিনটো ঘৰত কি কৰি থাক? আৰু তোক মই অথনিৰ পৰা চিঞৰি আছিলোঁ। ক'ত আছিলি তই? কি কৰি আছিলি কচোন? বাইদেউ, ৰাধিকা বাইদেউ, এইটোতো আপোনাৰে ঘৰ হয়। আপুনি সোনকালে আহিলেও দেৰিকৈ আহিলে মোৰনো কি প্ৰব্লেম হ'ব? আৰু মই মানে বাহিৰত কাপোৰ কেইটামান ৰ'দত দি আছিলোঁ। সেইকাৰণে আপুনি চিঞৰা শুনিয়ে পোৱা নাছিলোঁ। মালতী, তই কি কৰি থাক তইহে জানো। আৰু এটা কথা কচোন, তোকতো মই যাওঁতে কৈ থৈ গৈছিলোঁ যে ভাতটো তই বনাই থবি বুলি। ক'তা
তইতো এতিয়ালৈকে একোৱে বনোৱা নাই। কি কৰি আছিলি তই? মোৰতো লাগিছে মানুহ নাথাকিলে তই কামেই নকৰ নেকি। এনেই বহি থাকৰ নিচিনাহে লাগিছে। বাইদেউ, মই মানে ভাত বনাব লৈছিলোঁ তো, তেতিয়া মোৰ মনত পৰিলে মই কাপোৰকেইটা তিয়াই থৈছিলোঁ যে, সেইকেইটা আকৌ ধুই পিনে ৰ'দত নিদিলে মানে ৰ'দটো গুচি গ'লে কাপোৰকেইটা নুশুকাব ন। সেইকাৰণে মই ভাবিলোঁ কাপোৰকেইটা আগে ধুই ৰ'দত মেলি দিওঁ, তাৰপিছত ভাতটো বনাম। কিন্তু আপুনি আহিয়ে পালে এতিয়া। বাইদেউ ৰ'ব, মই এতিয়াই ভাতটো বনাই লওঁ। হ'ব, বাদ দে, তোৰ কথা তোৰ ওচৰতে থ। কিমান কাম কৰ দেখিছোঁ। এতিয়া মই আহিলোঁ কাৰণে মোৰ ওচৰত কাম কৰা নাটক কৰিব নালাগে। মই আহিলোঁ যেতিয়া ভাতকেইটা মই নিজেই বনাব পাৰিম। তোৰ যা, কি কাম কৰিব আছে বাহিৰত কৰগৈ। ভাত বনাব নালাগে, মই বনাম। বাইদেউ, আপুনি খং নকৰিব, মই সঁচাকৈ কৈছোঁ। মোৰ কাপোৰকেইটা ধুব আছিলে কাৰণে দেৰি হৈ গ'ল। ৰ'ব বাইদেউ, আপুনি যাওক, মই ভাতটো বনাই দিম। মালতী, মই ক'লোঁ নহয় তই কৰিব নালাগে। এতিয়া মই আহিলোঁ যেতিয়া মই নিজেই বনাব পাৰিম। তোৰ বাহিৰত কি কাম আছে সেইবোৰ কৰগৈ। ভাতৰ চিন্তা তই কৰিব নালাগে। যা এতিয়া ইয়াৰ পৰা, আৰু মোক একো নাথাকিবি। ঠিক আছে, হ'ব বাইদেউ, মই তেতিয়াহ'লে বাহিৰৰ কামবোৰ কৰি লওঁগৈ। আপুনি ভাত বনাওক।